নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ বাবানী ব্লগ চেনেললৈ স্বাগতম। দুপৰীয়াৰ ভাত সাজ খাই আমি গ'লোঁ বাঁহৰ বাৰীখনলৈ। সৰহকৈ বাঁহ আনি ধুনীয়াকৈ কামি বনোৱাত লাগি গ'লোঁ। পিছে মই বনোৱা নাই দেই, মই যোগালীহে। বনাইছে মোৰ মানুহজন আৰু মোৰ খুৰাৰ ল'ৰাজনে। চাওকচোন, গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া নহয়নে? ছাগলী, গৰু, হাঁহ, কুকুৰা, সঁচাকৈ খুব সুন্দৰ। এইটো হৈছে বৰ যুঁজাৰু ছাগলী। ই মোৰ লগত খুব যুঁজি থাকে। খুব যুঁজাৰু বাপৰে। আৰু কাম কৰোঁতে একেবাৰে সন্ধিয়াই হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।